নমস্কাৰ। আজিৰ দিনটো আমাৰ শিক্ষকৰ সন্মান আৰু কৃতজ্ঞতাৰ বাবে নিৰ্দিষ্ট। শিক্ষক দিৱসে শিক্ষকৰ কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু উৎসাহৰ প্ৰতি স্বীকৃতি জনায়। শিক্ষকসকল কেৱল পঢ়াই নহয়, সেই সঙ্গে তেওঁলোকে আমাৰ জীৱনৰ পৰামৰ্শদাতা, পথ প্ৰদৰ্শক আৰু কেতিয়াবা দ্বিতীয় অভিভাৱক হৈ থাকে। তেওঁলোকে আমাৰ ড্ৰিমবোৰ পূৰণৰ বাবে অনুপ্ৰাণিত কৰে, কঠোৰ পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰে আৰু নানা প্ৰকাৰৰ বাধা অতিক্ৰম কৰিবলৈ সহায় কৰে। আমাৰ জীৱনত সেই বিশেষ স্মৃতি য'ত কোনো শিক্ষক আমাৰ বাবে বিশেষ ভূমিকা পালন কৰিছে, তেওঁলোকৰ মনোমোহা পাঠৰ মাধ্যমৰ যোগেদি, দৃঢ় সমৰ্থনৰ দ্বাৰা অথবা আমাৰ সম্ভাৱনাত বিশ্বাস কৰি, এই অভিজ্ঞতাসমূহেই শিক্ষা ব্যৱসায়ক এক উত্তম তথা সন্মানজনক পেছা বনাইছে। আজিৰ দিনটো আমি আমাৰ শিক্ষকসকলৰ আন্তৰিক কৃতজ্ঞতা জনাবলৈ সময় মুকলি কৰোঁ। আপোনালোকে যি কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে আমাক শিক্ষা দিয়া আৰু আমাৰ আস্থা নিৰ্মাণ কৰা, তাৰ বাবে আপুনি সকলোৱে ধন্যবাদৰ যোগ্য। বহু ধন্যবাদ আৰু শিক্ষক দিৱস শুভেচ্ছা।